নমস্কাৰ আপোনালোকে চাই আছে খেলপ্ৰেমী আসাম ইউটিউব চেনেল। আপুনি ফুটবল বিশ্বত কোনটো ক্লাবৰ সমৰ্থক, ৰিয়েল মেড্ৰিড নে আন কিবা বেলেগ টিম? আপোনালোকে কমেণ্টত জনাবলৈ নাপাহৰিব। সো আপোনালোক বিভিন্ন টিমৰ সমৰ্থক হ'ব পাৰে, বিভিন্ন ক্লাবৰ সমৰ্থক হ'ব পাৰে। যদি আমি গোটেই বিশ্বৰ ফুটবলৰ কথা ক'বলৈ যাওঁ, বিভিন্ন মানুহে বিভিন্ন টিমক সাপোৰ্ট কৰে। সো এবাৰ ক্লাব বিশ্বকাপ হ'বলৈ গৈ আছে, মাজত বেছি দিন নাই। 15 জুনৰ পৰা ক্লাব বিশ্বকাপৰ দামামা আৰম্ভ হ'বলৈ গৈ আছে। এবাৰ নিউয়ৰ্ক আমেৰিকাত হ'বলৈ গৈ আছে সাধাৰণতে ক্লাব বিশ্বকাপ। বিশ্বৰ বিভিন্ন প্ৰান্তৰ আগশাৰীৰ ফুটবল ক্লাবে ইয়াত অংশগ্ৰহণ কৰিব। সৰ্বমুঠ 32টা টিমে ইয়াত অংশগ্ৰহণ কৰিব। বিভিন্ন গ্ৰুপত 4টাকৈ টিম ভাগ কৰি দিয়া হৈছে আৰু গোটেইবিলাক টিমৰ পৰা টপ 2 সাধাৰণতে কোৱালিফাই কৰিব নেক্সট ৰাউণ্ডলৈ গ্ৰুপ পৰ্যায়ৰ মেচৰ পাছত। সো প্ৰথমতে মই আপোনালোকক গোটেইকেইটা গ্ৰুপ দেখুৱাব বিচাৰিম আৰু এই গোটেইকেইটা গ্ৰুপৰ পৰা কোনকেইটা টপ 2ত কোৱালিফাই কৰিব বুলি মই ভাবোঁ তাৰ প্ৰিডিকশ্যন এটা আগবঢ়াম। সো গ্ৰুপ কেইটা চাওক। গ্ৰুপ 8 আছে পালমেৰাছ, পৰ্টো, আল আহলি আৰু ইণ্টাৰ মিয়ামি। পালমেৰাছটো ব্ৰাজিলৰ, পৰ্টোটো পৰ্তুগালৰ, আল আহলিটো হৈছে ইজিপ্তৰ আৰু ইণ্টাৰ মিয়ামিটো হৈছে USA। ইয়াৰ পৰা যদি দুটা টিম যিকেইটা টিম আগলৈ যাব পাৰে, মই যদি ক'বলৈ যাওঁ ইয়াৰ পৰা মই ভাবোঁ ইণ্টাৰ মিয়ামি টিমটোতো যাবই গ্ৰুপ এৰ পৰা আগবাঢ়ি, কাৰণ তাত মেছি আছে, সুৱাৰেজ আছে ন, জৰ্ডি আলবা আছে, সাংঘাতিক কিছুমান প্লেয়াৰ আছে। গতিকে ইণ্টাৰ মিয়ামি আগলৈ নিশ্চিতভাৱে যাব। আৰু তাৰ লগতে মই ভাবোঁ পৰ্টো FC, পৰ্তুগালৰ যিটো পৰ্টো FC যাব লাগে। আল আহলিটোৱে অলপ ফাইট দিব। আল আহলি আৰু পৰ্টোৰ মাজত অলপ মোৰ খেলি মেলি আছে, কিন্তু মই ভাবোঁ যে শেষত পৰ্টোৱে যাব। পৰ্টো আৰু ইণ্টাৰ মিয়ামি এইকেইটা টিম যাব আগবাঢ়ি এইটো গ্ৰুপৰ পৰা। গ্ৰুপ বিত কোন কোন আছে চাওক। PSG ফ্ৰান্সৰ, PSG এথলেটিকো ডি মেড্ৰিড স্পেইনৰ, আৰু বটাফগো বুলি এটা আছে ব্ৰাজিলৰ, আৰু লগতে চিটল বুলি এটা আছে, চিটল চাউণ্ডাৰ্ছ, সেইটো USA। গতিকে ইয়াৰ পৰা মই ভাবোঁ যে PSG টো যাবই। চেম্পিয়নছ লিগ জিকা টিম হয়, সাংঘাতিক প্লেয়াৰ কিছুমান আছে। PSG টিমটো আগবাঢ়ি যাব আৰু লগতে এথলেটিকো ডি মেড্ৰিড, এইকেইটা টিমে ষ্ট্ৰং এইটো গ্ৰুপৰ, আৰু এইকেইটা টিমে আগবাঢ়ি যাব লাগে গ্ৰুপ বিৰ পৰা। গ্ৰুপ বিত সাংঘাতিক কিছুমান টিম আছে আৰু শক্তিশালী টিম ইয়াত দুটাই আছে দেখিবলৈ পাইছে। বেয়াৰ্ণ মিউনিক নিশ্চিতভাৱে যাব জাৰ্মানীৰ। দেন অকলেণ্ড আছে নিউজিলেণ্ডৰ, বোকা জুনিয়ৰ্ছ আছে আৰু বেনফিকা আছে। বোকা জুনিয়ৰ্ছ আৰু বেনফিকাৰ মাজত অলপমান মই খেলি মেলি দেখিছোঁ, কোনটো যাব কোনটো নাযাব, কিন্তু মই বৰ্তমান সময়ত বেনফিকাৰ লগতে যাব বিচাৰিছোঁ। বেনফিকা পৰ্তুগালৰ আৰু বেয়াৰ্ণ মিউনিক জাৰ্মানীৰ, এইকেইটা টিমে আগবাঢ়ি যাব লাগে গ্ৰুপ চিৰ পৰা। গ্ৰুপ ডিৰ কথা ক'বলৈ গ'লে তাত কোন টিম আছে চাওক। ফ্লেমিংগো, দেন টিউনিছিয়াৰ, ফ্লেমিংগোটো ব্ৰাজিলৰ, দেন টিউনিছিয়াৰ আছে এছপেৰেঞ্চ বুলি এটা আছে, দেন চেলচি আছে ইংলেণ্ডৰ, আৰু লিঅন আছে মেক্সিকোৰ। ফ্লেমিংগোটো নিশ্চিতভাৱে আগবাঢ়ি যাবই, দেন চেলচি যাব লাগে। শক্তিশালী টিম হয় ইংলেণ্ডৰ, ইংলিছ প্ৰিমিয়াৰ লিগৰ। ফ্লেমিংগো ব্ৰাজিলৰ বহুত শক্তিশালী টিম, গতিকে এইকেইটা টিমে যাব লাগে। লিঅন মেক্সিকোৰ যিটো লিঅন টিম সেইটো অলপ খেলি মেলি লগাব পাৰে, কিন্তু মই শেহতীয়া সময়ত এইকেইটা টিমৰ লগতে যাব বিচাৰিছোঁ। ফ্লেমিংগো আৰু চেলচি নেক্সট ৰাউণ্ডলৈ যাব লাগে। গ্ৰুপ ইৰ যদি আপোনালোকে চাই, তাত আছে ৰিভাৰ প্লেট, আৰ্জেণ্টিনা এটা ভাল টিম, লেজেণ্ডেৰী টিম ৰিভাৰ প্লেট। উৰুৱা ৰেডছ বুলি আছে আমাৰ এছিয়াৰ, জাপানৰ টিম উৰুৱা ৰেডছটো। দেন মণ্টেৰে বুলি এটা আছে মেক্সিকো, আৰু ইণ্টাৰ মিলান আছে ইটালীৰ। গতিকে ইয়াৰ পৰাতো ইণ্টাৰ মিলান আছানি সহজতে গুচি যাব ইণ্টাৰ মিলান। আৰু লগতে মই ভাবোঁ যে ৰিভাৰ প্লেট আৰু উৰুৱা ৰেডছ এই দুটা টিমৰ মাজত, এইকেইটা টিমো অকণমান মানে আনপ্ৰেডিক্টেবল টাইপৰ হয়। উৰুৱা ৰেডছ হওক, জাপানীজ প্লেয়াৰে কেনেকুৱা খেলে আপোনালোকে জানেই। লগতে মেক্সিকোৰ যিটো মণ্টেৰে বুলি এটা আছে, এইটো বেয়া নহয় টিমটো, কিন্তু মই ভাবোঁ যে ৰিভাৰ প্লেট এইটো টিমে বাজি মাৰিবলৈ সক্ষম হ'ব। মোৰ বোধেৰে ইণ্টাৰ মিলান আৰু ৰিভাৰ প্লেট গ্ৰুপ ইৰ পৰা আগবাঢ়ি যাব লাগে। দেন গ্ৰুপ এফৰ যদি মই কথা ক'বলৈ যাওঁ, গ্ৰুপ এফত আছে ব্ৰাজিলৰ ফ্লুমিয়েন্স বুলি এটা আছে, ফ্লুমিয়েন্স এইটো এটা জনা টিমেই, আৰু লগতে আছে ডৰ্টমান আছে, বৰুচিয়া ডৰ্টমান জাৰ্মানীৰ, উলচেন আছে কোৰিয়াৰ, সেইটো ভাল টিমেই হয়। দেন মামেলোডিছ এইটো চাউথ আফ্ৰিকা। ইয়াৰ ভিতৰত মই ভাবোঁ যে যিটো ব্ৰাজিলিয়ান টিম ফ্লুমিয়েন্স সেইটো যাব লাগে নিশ্চিতভাৱে, আৰু লগতে ডৰ্টমান, এইকেইটা টিমে যাব লাগে গ্ৰুপ এফৰ পৰা। আৰু যিটো গ্ৰুপ জি, তাত আছে মেনচেষ্টাৰ চিটি ইংলেণ্ডৰ, ৱাইডেড বুলি এটা আছে মৰক্কোৰ, বুলি আছে, দেন জুভেণ্টাছ। ইয়াৰ পৰাতো দেখা দেখি ওলাই আছে জুভেণ্টাছ আৰু মেনচেষ্টাৰ চিটি যাব লাগে। তথাপিতো মই ভাবোঁ যে যিটো এল এইন বুলি এটা আছে, সেইটো এল এইন বোলাটো অলপ কিবা খেলি মেলি লগাব পাৰে। তথাপিতো মই ভাবোঁ যে মেনচেষ্টাৰ চিটি আৰু জুভেণ্টাছ এইকেইটাই সাধাৰণতে ইউভেণ্টাছ বুলি কয় সাধাৰণতে, গতিকে এইকেইটা টিমে যাব লাগে শক্তিশালী গোটেই বিশ্বত জনাজাত টিম। গ্ৰুপ এইচত আছে ৰিয়েল মেড্ৰিড, যিটো আপোনালোকে সমৰ্থন কৰে, বহুতো মানুহে সমৰ্থন কৰে ৰিয়েল মেড্ৰিডৰ সমৰ্থক। ৰিয়েল মেড্ৰিড স্পেইন নিশ্চিতভাৱে ধুনীয়াকৈ গুচি যাব, শক্তিশালী টিম, যথেষ্ট শক্তিশালী প্লেয়াৰ আছে। ৰিয়েল মেড্ৰিড যাব। আল হিলাল আছে চৌদি আৰবিয়াৰ পৰা, দেন পাছুৱা আছে মেক্সিকোৰ, আৰু চালজবাৰ্গ আছে অষ্ট্ৰিয়া, সেইটো ভাল টিম আকৌ, ৰেড বুল চালজবাৰ্গ ভাল টিম কিন্তু। গতিকে মই ভাবোঁ যে ইয়াত ৰিয়েল মেড্ৰিডো নিশ্চিতভাৱে যাবই। আল হিলাল সেইটো কেনেবাকৈ গুচি যাবলৈও আছে, বেয়া টিম নহয়, শেহতীয়া সময়ত খেল ভালেই দেখিছোঁ। লগতে চালজবাৰ্গটো ভাল টিম, চালজবাৰ্গ হিলালৰ মাজত খেলি মেলি আছে। তথাপিতো মই ভাবোঁ যে চালজবাৰ্গে যাব। চালজবাৰ্গ আৰু লগতে ৰিয়েল মেড্ৰিড এইকেইটা টিমেই সাধাৰণতে
যাব নেক্সট ৰাউণ্ডলৈ এতিয়া সেমিফাইনাল ফাইনাল এইকেইটা নেক্সট ৰাউণ্ডলৈ যাব মানে ৰাউণ্ড অফ 16লৈ যাব 32টা টিমৰ পৰা 16টা টিম হ'ব মানে ৰাউণ্ড অফ 16লৈ যাব এইকেইটা টিমৰ পৰা তাৰপাছত 8টা টিমৰ কোৱাৰ্টাৰ ফাইনেল তাৰপাছত সেমিফাইনেল তাৰপাছত ফাইনেল সো ইয়াৰ ভিতৰত ফাইনেল কোনে জিকিব পাৰে ৰিয়েল মেড্ৰিডৰ ভাল চান্স আছে পিএছজিৰ ভাল চান্স আছে দেন আমি যদি ক'বলৈ যাওঁ বেয়াৰ্ন মিউনিখৰো ভাল চান্স আছে এথলেটিকো ডি মাদ্ৰিডৰ ভাল চান্স আছে মেনচেষ্টাৰ সিটিৰো ভাল চান্স আছে এইকেইটা মানে লেজেণ্ডাৰী টিম আৰু তেনেকুৱা টিম চান্স আছে বহুকেইটা টিমৰে চান্স আছে কিন্তু ইমানখিনি টিমে যেতিয়া খেলিব ইমান ৰথি মহাৰথি প্লেয়াৰ বহুতকেইটা টিমত আছে গতিকে আগতীয়াকৈ কৈ দিব নোৱাৰি কোন জিকিব কোন হাৰিব কিন্তু মই ভাবোঁ যে ৰিয়েল মেড্ৰিডটো ফাইনেল ছেমিফাইনেল বা ফাইনেলত ৰিয়েল মেড্ৰিড পাবগৈ দেন ৰিয়েল মেড্ৰিড মেনচেষ্টাৰ সিটি এইকেইটা টিমকতো মই ধৰিমেই আগলৈ যোৱাৰ ক্ষেত্ৰত পিএছজিকো ধৰিম দেন তাৰপাছত বেয়াৰ্ন বা এথলেটিকো ডি মাদ্ৰিড তেওঁলোকৰ মাজত কোনোবা এটা যাব পাৰে বুলি মই ভাবোঁ এনেকুৱা কিবা এটা হ'বগৈ পাৰে চ' চাওঁ কি হয় এইকেইটা টিমৰ মাজতে কোনোবা এটা জিকিব পাৰে চ' আপুনি কাক কাক সমৰ্থন কৰিছে এই ক্ষেত্ৰত কমেণ্টত জনাবলৈ নাপাহৰিব এই ভিডিঅ'টো ইমানেই নহয় আৰু কিছুমান কথা ক'বলৈ আছে প্ৰথমখন খেল 15 জুনত আমাৰ ভাৰতীয় সময় অনুসৰি ৰাতিপুৱা 5:30 বজাত 15 জুনৰ 5:30 বজাত একেবাৰে দুকমুকালি 5:30 বজাত সো দুকমুকালি বুলি নহয় ৰাতিপুৱাই যায় আজিকালি গৰম দিন গতিকে 5:30 বজাত আল আহলি আৰু ইণ্টাৰ মিয়ামিৰ মাজত আছে প্ৰথমখন খেল ক্লাব ৱৰ্ল্ড কাপৰ তাততো ইণ্টাৰ মিয়ামি মোৰ মতে জিকিব লাগে আল আহলি ফাইট দিব কিন্তু লাষ্টত ইণ্টাৰ মিয়ামিয়ে বাজি মাৰিবলৈ সক্ষম হ'ব বুলি মই ভাবোঁ যিহেতু ইণ্টাৰ মিয়ামি লোকেল ক্লাব হয় আমেৰিকাতে হ'ব ক্লাব ৱৰ্ল্ড কাপটো গতিকে লোকেল ক্লাবৰ মাজত খেল হৈছে আল আহলিটো ইজিপ্তৰ টিম হয় এইটো কিন্তু খাট্টা টিম নহয় গতিকে আল আহলিটো ফাইট দিব তাৰপাছত আপোনালোকে গোটেইবিলাক যদি চাই আপোনালোকে সময়সূচী তাৰপাছত ৰাতি 9:30 বজাত আছে 15 জুনৰ সেইখন বেয়াৰ্ন আৰু অকলেণ্ড চিটিৰ মাজত আছে গতিকে সেইখন এখন তাৰপাছত পিএছজি আৰু মেড্ৰিডৰ মাজত আছে 16 জুনত মানে ৰাতি 12:30 বজাত মানে 15 জুনে ৰাতি 12:30 বজাত সেইখন আছে পিএছজি মেড্ৰিড এখন ভাল খেল গতিকে আপোনালোকে নিজৰ টিমৰ যিসমূহ ভাল পোৱা টিমৰ যিসমূহ সময়সূচী আছে সেইসমূহ গুগলত মাৰি পেলাই চাই ল'ব পাৰিব সেইখিনি গোটেইখিনি আমি শ্বেডিউল যদি গাই থাকোঁ সময়সূচী যদি গাই থাকোঁ বহুত দীঘলীয়া হৈ যাব ভিডিঅ'টো আপোনালোকে ক্লাব ৱৰ্ল্ড কাপ শ্বেডিউল বা টাইম টেবুল বুলি মাৰি দিলে গুগলত গোটেইখিনি আপোনালোকে পাব ইয়াত মই দেখুৱাইছোঁ আপোনালোকক গতিকে এতিয়া আহিলোঁ টিভি চেনেল আপোনালোকে ক'ত চাব পাৰিব আমাৰ ভাৰতৰ টিভি চেনেল ইউৰো স্পৰ্টছ নামৰ এটা টিভি চেনেলত চাব পাৰিব আপোনালোকে যদি টিভিত চাব বিচাৰে মোবাইল এপত যদি আপোনালোকে চাব বিচাৰে ফেন কোড কিন্তু ফেন কোডত পইচা বিচাৰে খেল চোৱাৰ হৈ পেলাই পইচা বিচাৰে এইটো বেয়া কথা ফেন কোডত দেখুৱাব খেল কিন্তু তাৰ উপৰিও আপোনালোকে একেবাৰে ফ্ৰীকৈ যদি মোবাইলত খেল চাব বিচাৰে তেতিয়া DAZN বুলি এটা এপ আছে মই আপোনালোকক কাষত দেখুৱাই দিছোঁ DAZN বোলা যিটো এপ আছে তেওঁলোকৰ লগত ডিল হৈছে এবাৰ ফ্ৰীকৈ দেখুৱাব গতিকে আপোনালোকে যদি এটকাও খৰচ নকৰাকৈ ফ্ৰীকৈ চাব বিচাৰে DAZN নামৰ এই এপটো ডাউনলোড কৰি তাৰ ৰেজিষ্টাৰ হৈ পেলাই আপোনালোকে খেলসমূহ উপভোগ কৰিব পাৰিব ক্লাব ৱৰ্ল্ড কাপৰ লাইভ উপভোগ কৰিব পাৰিব এটকাও নিদিয়াকৈ গতিকে এইখিনিয়ে আছিলে আমাৰ আজিৰ বিষয় টপিকটোৰ ওপৰত আমি আলোচনা কৰিলোঁ ক্লাব ৱৰ্ল্ড কাপৰ কোন গ্ৰুপত কোন আছে কোন আগলৈ যোৱাৰ সম্ভাৱনা আছে এনেকৈ আলোচনা কৰিলোঁ পাছলৈ ক্লাব ৱৰ্ল্ড কাপৰ যেতিয়া খেলসমূহ হ'ব আগবাঢ়িব আমি তেতিয়া আলোচনা কৰিম বেছিকৈ আলোচনা কৰিম কিন্তু আপোনালোকে যদি মই কোনটো টিমক ছাপোৰ্ট কৰিছোঁ বুলি সোধে তেতিয়া মইতো ভাবোঁ যে মই ৰিয়েল মেড্ৰিডৰ লগত থকাটোৱে ভাল হ'ব ৰিয়েল মেড্ৰিড আৰু লগতে আৰু এটা টিম সেইটো যদি মই ক'বলৈ যাওঁ সেইটো হৈছে মেনচেষ্টাৰ চিটি এইকেইটা সাতটা খেল দিব বুলি মই ভাবিছোঁ এইকেইটাক কিন্তু এবাৰ ৰখাবলৈ টান আছে গতিকে এই ভিডিঅ'টো মই ইমানটা সমাপ্ত কৰিলোঁ ভাল লাগিলে যদি লাইক কৰিব শ্বেয়াৰ কৰি দিব অলপ ফুটবল সমৰ্থকসকললৈ শ্বেয়াৰ কৰি দিব আমাৰ অসমত অসমীয়া ভাষাত এনেকুৱা ধৰণৰ আলোচনা কৰা চেনেল আপোনালোকে বিচাৰি নাপায় গতিকে পুৰা শ্বেয়াৰ কৰি দিব আমাৰ ফুটবল সমৰ্থকসকল এছেম্বল হ'ব লাগে একত্ৰিত হ'ব লাগে এইটো চেনেলত তেতিয়ালৈকে এই ভিডিঅ'টো মই ইমানটা সমাপ্ত কৰিলোঁ ভাল লাগিলে যদি লাইক কৰিব শ্বেয়াৰ কৰি দিব আৰু চেনেলটোলৈ নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ঘণ্টাটো দবাই থৈ যাবলৈ নাপাহৰিব তেতিয়ালৈকে আৰু এটা নতুন ভিডিঅ' লৈ অনাৰ প্ৰতিশ্ৰুতি মই বিদায় মাগিছোঁ ধন্যবাদ